বৰিবাজাৰত ড্ৰাগছসহ এজন যুৱকক আটক। মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ এলেকাধীন বৰিবাজাৰ আৰক্ষী আজি ড্ৰাগছসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে আজি দিনৰ প্ৰায় 12 বজাত এক গোপন সূত্ৰৰ পমখেদি বৰিবাজাৰ আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাহাৰুল ইছলামৰ নেতৃত্বত এটি আৰক্ষীৰ দলে শিলপুখুৰীৰ পৰা ড্ৰাগছ লৈ গুৱাহাটী অভিমুখে গৈ থকাৰ অৱস্থাত যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। যুৱকজনৰ পৰা আৰক্ষীয়ে কাগজত 1 গ্ৰাম আৰু প্লাষ্টিকৰ টেমা ভৰ্তি 2.61 গ্ৰাম ড্ৰাগছৰ লগতে 2টা সিৰিঞ্জ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যুৱকজন ঢিং থানাৰ এলেকাধীন চালনাবৰী গাঁৱৰ আব্দুল কৰিমৰ পুত্ৰ ইনামুল হক বুলি জানিব পৰা গৈছে। মৰিয়াবৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, প্ৰাইম টাইম এনি।